ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ কাম ৰাতিপুৱাই আজিৰ কাম আছে নেমু টেঙা দি মাছৰ তৰকাৰী খালোঁ, খুবেই ভাল লাগিলে। আকৌ নিয়ৰে বোলে আকৌ মাটি কঁঠাল খায়, তাকে কালি চৰবত অকণ বনালোঁ। সি কালিৰ পৰাই কৈ আছে চৰবত খাম, গতিকে মাটি কঁঠালৰ চৰবত খুৰীহঁতৰ আমাৰ 2 ঘৰলৈ বনালোঁ আৰু খুবেই ভাল লাগিছিলে খাবলৈ। আৰু নেমু টেঙা দি দিছিলোঁ অকণমান, এয়া শুকান মাছৰ চাটনি খাই কোনে ভাল পায় জনাবচোন। নৰসিংহ দি দিছিলোঁ, নৰসিংহ আৰু পদিনা অকণমান, এয়া শুকান মাছৰ চাটনি হৈ গ'ল। এইখিনি ঘৰলৈ লৈ যাওঁ। তাৰপিছত সঁচাকৈ খাবলৈ যে ভাল লাগিছিলে, অকণ খাই চালোঁ। তাৰপিছত নিয়ৰ টোপনি গ'ল, মই ঘৰলৈ গৈ ভাতকেইটা খাই আহোঁ। তাৰপিছত ভাত খাই উঠি এইখিনি জাম বনাওঁ বুলি ভাবিছোঁ, প্লামৰ জাম। আৰু জামখিনি যে খুব ভাল হৈছিলে, এই দেখিছে বহুতেই ভাল হৈছিলে। সেইখিনি মোলৈ লৈছোঁ আৰু সেইখিনি ঘৰত থৈ যাম, জামটো লৈ যাব লাগিব। আৰু ইমান কষ্টকৈ বনাইছোঁ, নিনিয়াকৈতো নাযাওঁ। তাৰপিছত নিয়ৰ আবেলি চাইকেল চলাবলৈ গৈছে ৰাস্তাত, তাৰ লগতে অকণ পা ধুই কৰি অকণমান ৰাস্তাত হাৱা ইমান ধুনীয়া বতাহ মাৰি থাকে নহয়, ৰাস্তাত ঘূৰিলেও বহুত ভাল লাগে। তাক অকণমান লৈ গ'লোঁ। আৰু ইয়াত যে গাড়ী চাড়ী ইমান নাহে, গতিকে চাইকেল চলাবলৈ খুবেই ভাল। গাড়ী চাড়ী আহিলে বহুত দিগদাৰ, আমাৰ তাত গোলাঘাটত বহুত গাড়ী আহি থাকে, কাৰণে চাইকেল চলাবলৈ বহুত অসুবিধা। সেইকাৰণে মই চাইকেলখন লৈ আহিছিলোঁ। সি চাইকেল চলালে, চাইকেল ৰাতি বুলি নহয় গধূলি ৰাতিপুৱা সি অকল চাইকেলখনকে লাগি থাকে। এতিয়া অকণমান সন্ধিয়া আবেলি টাইমত অলপ বাহিৰৰ হাৱা খালোঁ। তাৰপিছত ডাঙৰ মোমায়েক আজি আহিলে, আহি পিনে লৈ আহিছিলে তালৈ ORS। সি মোমায়েকে অনাৰ পিছৰ পৰা আহি ORS খাওঁ। তাৰপিছত ORS খালে ধুনীয়াকৈ, গোটেইখিনিয়ে খাই শেষ কৰিলে বাৰু। আৰু এইকেইদিন তাৰ খুব মনটো বেয়া, মোমায়েক নাছিলে, ডাঙৰ মোমায়েকৰ লগতহে বেছিকৈ লাগে। আৰু সন্ধিয়া মেগী বনালে ভণ্টিয়ে, তাৰপিছত মেগী খালোঁ। তাৰপিছত বাহিৰত অকণমান বহিছোঁ চোতালত। আজি আকৌ ভাগিনজনীও আহিছে, চোতালতে বহিলোঁ। নিয়ৰৰ খুব উৎপাত হৈছে, বাইক আহিলে বেছি উৎপাত হৈ যায়। আৰু মেগী খাই উঠি মায়ে চাহ বনালে, চাহ খালোঁ। গোটেইবোৰে চোতালতে বহি চাহ খালোঁ। তাৰপিছত নিয়ৰে আকৌ বোলে কেৰম বৰ্ড খেলিবলৈ যায়, আকৌ বৰদেউতাহঁতৰ ঘৰলৈ লৈ গ'লোঁ। কেৰম বৰ্ড খেলিলে অকণমান বাইদেউ ছোৱালীজনীৰ লগত। তাই আকৌ আজি আহিছিলে, মোমায়েকে লৈ আহিলে। সি কেৰম বৰ্ড খেলিলে, কেৰম বৰ্ডটো কি আৰু এনেই উৎপাত। তাৰপিছত আহি পিনে গাটো ধুৱাই দিলোঁ। তাৰপিছত সন্ধিয়া ৰাতি সাঁজ খাবলৈ খুৰীহঁতৰ ঘৰত মুৰ্গী কাটি আছে। আজি খুৰীহঁতৰ ঘৰতে ভাত খাওঁ আমি, আমাৰ 2 ঘৰে মিলি, মানে আমাৰ 2 ঘৰে একেলগে খোৱা হয় মাছ মাংস। তাৰপিছত হৈ গ'ল, মই আজি বনোৱা নাই, আজি ইহঁতকে দিছোঁ আৰু বনাবলৈ। আজি ৰেষ্টহে লৈছোঁ আৰু বাইকৰ লগত উৎপাত কৰি আছে। পলা চামুনো